নমস্কাৰ, মই জ্যোতি পি বৰা। ৱেলকাম টু টুডেজ ভিডিঅ'। আজি ক'ব ওলাইছোঁ ইঞ্চুৰেঞ্চৰ বিষয়ে। ইঞ্চুৰেঞ্চ বা বীমা। ইঞ্চুৰেঞ্চ বা বীমা বুলি ক'লে আমাৰ প্ৰথমতেই মনলৈ আহে জীৱন বীমা সম্পৰ্কে। লাইফ ইঞ্চুৰেঞ্চ, LIC বুলি ক'লে সৰ্বজন বিদিত বহুত প্ৰচাৰিত শব্দ। কিয়নো ভাৰতবৰ্ষত প্ৰথমতে LIC অফ ইণ্ডিয়াই ভাৰতৰ জীৱন বীমা নিগমৰ ব্যৱসায় আৰম্ভ কৰিছিলে আৰু ই গাঁৱে ভূঞে চুকে কোণে মানুহৰ মাজত LIC বুলিয়েই পৰিচিত হৈ আছে। আজি ক'ব খোজা কথাটো হৈছে সাধাৰণ বীমা বা জেনেৰেল ইঞ্চুৰেঞ্চ। আপোনাৰ বাহনখন বা ঘৰ দুৱাৰ আদি বিভিন্ন ক্ষেত্ৰত সুৰক্ষাৰ বাবে বীমা কৰোৱা হ'ব পাৰে। বীমা কৰায় বহুত মানুহে বা এইটো বীমাৰ যোগ্য বস্তু, যাক জেনেৰেল ইঞ্চুৰেঞ্চ বা সাধাৰণ বীমা বুলি কোৱা হয়। সাধাৰণ বীমা বা জীৱন বীমা দুটা বেলেগ বস্তু। এতিয়া আমি ক'ম সাধাৰণ বীমাৰ বিষয়ে। জীৱন বীমাৰ ক্ষেত্ৰত ই জীৱনক সুৰক্ষা দিয়ে আৰু সাধাৰণ বীমাৰ ক্ষেত্ৰত গাড়ী, ঘৰ আদি সামগ্ৰী, জুই, দুৰ্ঘটনা আদিৰ বিভিন্ন ক্ষেত্ৰত ই সুৰক্ষা দিয়ে আৰু প্ৰয়োজন সাপেক্ষে যদি কোনো ধৰণৰ বস্তু ক্লেইম কৰা হয় তেনেহ'লে বীমা কোম্পানীয়ে সকলো দিশ চালি জাৰি চাই কম্পেনচেশ্যন বা ক্ষতিপূৰণ প্ৰদান কৰে। এতিয়া কথা হ'ল আপোনাৰ বাহনখন বা ঘৰটো বীমাৰ কাৰণে আপুনি কি দিয়ে? এটা প্ৰিমিয়াম দিয়ে। সেই প্ৰিমিয়াম 1 বছৰৰ কাৰণে বৈধ হৈ থাকে। সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ 1 বছৰৰ ভিতৰত যদি আপোনাৰ ঘৰটোৰ ক্ষেত্ৰত যদি জুই বা ফায়াৰ ইঞ্চুৰেঞ্চ কৰা থাকে, কিবা ক্ষেত্ৰত ক্ষতি হয়, তেনেহ'লে বীমা কোম্পানীয়ে সকলোবোৰ দিশ পুংখানুপুংখভাৱে তেওঁলোকৰ যি মানুহ আছে সেই সম্পৰ্কে অনুসন্ধান কৰিবলৈ তেওঁলোকৰ জৰিয়তে বা ছাৰ্ভেৰ জৰিয়তে অনুসন্ধান কৰাই উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে। এটা কথা হ'ল আমি যি ক'ব ওলাইছোঁ আজি সেইটো হৈছে গাড়ী মটৰৰ ক্ষেত্ৰত। এখন বাহন যেতিয়া কিনা হয় তেনেহ'লে তাত আৰম্ভণিতে আপুনি নিজৰ ইচ্ছা বুলি নহয়, কিনোতেই ডিলাৰৰ পৰা তাক ইঞ্চুৰেঞ্চ কৰাই দিয়াৰ নিয়ম। কাৰণ ৰাস্তালৈ ওলোৱাৰ লগে লগেই যিকোনো ক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, কিন্তু সেই দুৰ্ঘটনাৰ ক্ষেত্ৰত কোনে ক্ষতিপূৰণ দিব? যদি নিজৰ ক্ষেত্ৰত হ'ল নিজে দিলে, কিন্তু বেলেগৰ ক্ষেত্ৰত যদি হ'ল কোনো তৃতীয় ব্যক্তি বা অন্য বাহন যদি দুৰ্ঘটনাত পতিত হয় তেনেহ'লে তাক ক্ষতিপূৰণ কোনে দিব? তাৰ কাৰণে আহিল বীমাৰ কথা। বীমাৰ বাবে আপুনি এক নিৰ্দিষ্ট নিৰিখত প্ৰতি বছৰৰ বাবে এক প্ৰিমিয়াম জমা দিব লাগে আৰু সেই ম্যাদৰ ভিতৰত যদি বাহনখনৰ কোনো ধৰণৰ দুৰ্ঘটনা হয় আৰু দুৰ্ঘটনাৰ ক্ষেত্ৰত যদি বাহনখন কোনো ধৰণে ক্ষতিগ্ৰস্ত হয় তেনেহ'লে বীমা কোম্পানীয়ে তাৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰে। আৰু যদি কোনো তৃতীয় ব্যক্তি আঘাতপ্ৰাপ্ত হয় বা তেওঁৰ মৃত্যু হয় তেনেহ'লে বীমা কোম্পানীয়ে সেই ব্যক্তিজনৰ পৰিয়ালক বা যদি ব্যক্তিজন আঘাতপ্ৰাপ্ত হয় তেনেহ'লে সেই ব্যক্তিজনক ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰে। সচৰাচৰ দেখা যায় যে বহুতো ব্যক্তিয়ে এখন বাহন ক্ৰয় কৰাৰ পিছৰ বছৰৰ পৰা যি বীমা কৰিব লাগে সেই কথা তেওঁ পাহৰি যায় বা বিভিন্ন ক্ষেত্ৰত অৱহেলাৰ কাৰণে তেওঁ গাড়ীখন সময়মতে বীমা কৰাব নোৱাৰে, যাৰ বাবে কেতিয়াবা দুৰ্ঘটনাত পতিত হ'লে তেওঁ বীমা কোম্পানীৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ পোৱাৰ কোনো আশা নাথাকে। এনে ক্ষেত্ৰত ব্যক্তিজন বিপদত পৰা দেখা যায়। বীমা কোম্পানীৰ ওচৰত বীমা কৰাওঁতে প্ৰথম যেতিয়া কোম্পানীৰ পৰা ডিলাৰৰ জৰিয়তে গাড়ীখন ক্ৰয় কৰা হয় তেতিয়া সদায় ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰি দিয়ে, অৰ্থাৎ প্ৰথম পক্ষৰ বীমা। কিন্তু যেতিয়া পিছত ৰিনিউ কৰিব লাগে বা নৱীকৰণ কৰা হয় তেনে ক্ষেত্ৰত দুটা অপশ্যন থাকে। এটা হৈছে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ বা থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত গাড়ী মটৰৰ ক্ষেত্ৰত থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ প্ৰায় ক্ষেত্ৰতে বাৰণ কৰা দেখা যায়, কিয়নো থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ বা তৃতীয় পক্ষৰ বীমা যদি কৰে তেনেহ'লে আপোনাৰ গাড়ীখন বা বাহনখন যদি কোনো ক্ষেত্ৰত দুৰ্ঘটনাগ্ৰস্ত হয় তেনেহ'লে আপুনি কোনো ধৰণৰ ক্ষতিপূৰণ নাপায়। পাব তেতিয়া সেইজন ব্যক্তি যদি তৃতীয় পক্ষৰ কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হয় বা মৃত্যু হয় তেনেহ'লে তৃতীয় পক্ষৰ বীমাৰ আধাৰত সেই কোম্পানীটোৱে সেই ব্যক্তিজনৰ দাবীৰ ক্ষেত্ৰত বা সেই ব্যক্তিজনৰ পৰিয়ালৰ দাবীৰ ক্ষেত্ৰত তেওঁলোকে সকলো দিশ চালি জাৰি চাই বাহনখনৰ ক্ষেত্ৰত যি দুৰ্ঘটনা সংঘটিত হ'ল তাৰ লগত সকলো দিশ চালি জাৰি চাই উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰে। কিন্তু যদিহে আপোনাৰ নিজৰ বাহনখন চুৰি হয় বা কোনো ক্ষেত্ৰত দুৰ্ঘটনাগ্ৰস্ত হয় তেনেহ'লে যদি প্ৰথম পক্ষৰ বা ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ নাথাকে তেনেহ'লে বীমা কোম্পানীয়ে আপোনাক কোনো ধৰণৰ ক্ষতিপূৰণ দিবলৈ বাধ্য নহয়। যদি আপুনি গাড়ীখন কিবা ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হ'লে বা দুৰ্ঘটনাত বিনষ্ট হ'লে তাক নিজা খৰচত সম্পূৰ্ণৰূপে পুনৰ নিৰ্মাণ বা ঠিক কৰি ল'ব লগা হয়। এই ক্ষেত্ৰতে মোৰ এজন বন্ধুৰ কথা মনত আহিছে, যি আজি কেইবছৰমানৰ আগতে তেওঁৰ বাহনখন ইঞ্চুৰেঞ্চ কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰথম পক্ষৰ বীমা নকৰালে,
কিন্তু তৃতীয় পক্ষৰ বীমা কৰে, অৰ্থাৎ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। কিন্তু দুৰ্ভাগ্যবশতঃ গাড়ীখন ইঞ্চুৰেঞ্চ কৰাৰ 10 মাহৰ পিছত তেওঁৰ গাড়ীখন এটা দুৰ্ঘটনাত পতিত হয় আৰু তেওঁৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ নথকাৰ কাৰণে গাড়ীখনৰ ক্ষেত্ৰত যি খৰচ হ'ল সমুদায় পইচা প্ৰায় 50-60 হাজাৰ টকা নিজৰ পৰা খৰচ কৰিব লগা হয়। এই ক্ষেত্ৰত বীমা কোম্পানীক তেওঁ কোনো ধৰণৰ দাবী কৰিব নোৱাৰে বা কৰিলেও সেই দাবী কেতিয়াও প্ৰযোজ্য নহ'ব। সেইকাৰণে সদায় ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰিব লাগে। আৰু অন্য দ্বিতীয় কথা হৈছে সময়মতে গাড়ীখনৰ সদায় 1 বছৰৰ যি ইঞ্চুৰেঞ্চৰ টাৰ্ম থাকে সেই টাৰ্ম হোৱাৰ আগে আগে ইঞ্চুৰেঞ্চ বা বীমা কৰিবলৈ চেষ্টা কৰিব লাগে।